আহিছে আজি ৰাতিপুৱাৰ পৰা কি হৈ আছে মানে কোন জেগা এইটো এইটো বকলীয়া চেক পোষ্ট হয় এইটো বাইপাছৰ ওচৰত হয় বাৰু ইয়াৰ ব্ৰাহ্মী চুপাৰী ধৰা হৈছে এই খটখটি ফালৰ পৰা আহি আছিল বুলি আমি জানিব পাৰিছোঁ ক'ত বা নি আছিল সেইটো বাৰু নাজানো তেওঁলোকে ধৰিছে প্ৰথমে এখন গাড়ী ধৰিছিল তাৰপিছত আৰু দুখন ধৰা হ'ল টোটেল 3খন গাড়ী কোন জেগা এইটো বকলীয়া চিকাৰী পথাৰ নাকাত গেটত ধৰা হৈছে আচ্ছা 3খন ইয়াৰ যি চুপাৰীবিলাক সৰবৰাহ কৰিছে ইয়াৰ কৌশলটো মানে কি দেখিছা তোমালোকে এইটো বহুত অদ্ভুত কৌশল এইটো আপুনি চাওক বাঁহেদি আনিছে বাঁহবোৰ ওপৰত জাপি বস্তাবোৰ তলত ধুনীয়াকৈ লৈ আহিছে তেওঁলোকে ৰছী দি বান্ধি আৰামছে লৈ আহিছে সেইটোৱে আৰু এই কিমান সময় ঘটনা এইটো আপোনাৰ এতিয়া 1-1.5 ঘণ্টামানৰ আগত মানে গাড়ীবোৰ ৰখোৱা খোলা কৰা চোৱা গোটেইবোৰ অনুমানিক কিমান বস্তা মান হ'ব প্ৰতিখন গাড়ীতে 19 বস্তাকৈ আছে চাগে আৰু কিছুমান বস্তা ফাটা আছে এনে ওপৰত মানে 60 বস্তামান হ'ব নেকি হয় 60টো নহ'ব চাগে টোটেল হেৰিটো মিলাই টুকুৰি মিলাই 60 বস্তা হৈ যাব হয় 6জন লোকক কৰায়ত্ব কৰা হৈছে তোমালোকে দেখিছে আৰু হয় দেখিছোঁ ঘটনাটো এতিয়া কেইটা বাজিল বাৰু ৰ'ব 10টামান বজাৰ ঘটনা হয় 10টামান বজাৰ ঘটনা হয় তোমাৰ নামটো কি আছিলে মোৰ নাম অজয় হাজৰিকা তুমি নিজে দেখিছা আৰু হয় মই নিজে দেখিছোঁ